গাইস, আজি আমি আহিছোঁ এইটোৱে হলি মন্দিৰ সুন্দৰ কৰি এটা বিল এখন মাইলাটা বিল বুলি কয় সৰুৰ পৰা নাম মাইলাটা বিল পাহাৰ আছে এইফালে আমি আজি ইয়াতে পিকনিক খাব আহিছোঁ। এইটো পেটুৱাগুৰি মন্দিৰ বুলি কয়। আপোনালোকক মন্দিৰটো মই আগতে দেখুৱালোঁ। ইয়াত আমাৰ প্ৰাঞ্জলে এতিয়া মাংস বনাব। আমাৰ ইতিমধ্যে দালি হৈ দালিটো আমাৰ ভালে বনাইছে আৰু এইফালে আমাৰ আছে মাংস আছে ইয়াতে মছলা পাতি আছে আমাৰ এইবোৰ লগৰবিলাক মানে গাঁৱৰে হয়। কত এনে পিকনিক খাব আহি কেনেকুৱা লাগিছে আজি? ভাল লাগিছে? আজিও প্ৰথম আহিছে নেকি? এইফালে অপু অনুভৱ কেনেকুৱা? জয় শ্ৰীৰাম। আমাৰ কুকিং মানে কিবা ক'ব নেকি? এনেই খানা কেনেকুৱা লাগিল? একদম মজা পিজ্জা এনেকুৱা খানা নাপায় আৰু জয় শ্ৰীৰাম জয় শ্ৰীৰাম শ্ৰীৰাম। খুবেই সুন্দৰ খুবেই সুন্দৰ। বাবা আমি ক'ত ইফালে ঘূৰাই দিয়া অলপ ভাল পায় আপোনাৰ লাইক কমেণ্ট আছে। আমাৰ পানীৰ ব্যৱস্থা আছে, বিল আছে, কুঁৱা আছে, ধুনীয়া পৰিৱেশ আহিব পাৰে। অভয়াৰণ্য বুলি ক'লে ভুল নহয়।